এই জলপানটো খাই কোনে কোনে খাই ভাল পায় বাৰু এইটো কি ধৰিব পাৰিছেনে একদম ৰঙা নিচিনা হৈছে এতিয়া দেখিবলৈ আমি বনি চাউল বুলি কওঁ তাৰে জলপান হয় আজি কি মন গ'ল জানো খাবলৈ মন গৈছে অকণমান বনাই ললো আঠা নিচিনা হয় আৰু ইয়াৰ লগত মই খাম এতিয়া কণী পিয়াজ জলকীয়া চব দি ভাজি লৈছো সঁচা কথা ক'ব গ'লে এইটো যে আগতে আমি সৰুৰ পৰা ঢেৰ খাইছিলো মানে মায়ে বনাই যে ইমান খাওঁ মানে এই জলপানটো হতে এনেকে কণী ভাজি বহুত খাওঁ কিন্তু এতিয়া গম পাইছো মানে বিয়াৰ পিছত মানে এতিয়া গম পাইছো বহুতৰ মুখতে শুনিছো যে এইটো হেনো বহুত বেয়া হয় মানে এই জলপানটো হতে এনেকে কণী ভাজি বা আলু ভাজিৰ হতে খাব নালাগে পাৰিলে গাখীৰৰ হতে খাব লাগে আঠাটোৰ কাৰণে কিবা হেনো বেয়া হয় কম্বিনেশ্যনটো যেহেতু এই জলপানটোৰ আঠা হয় কিন্তু যিটো লোভ সামৰিব নোৱাৰে আজি বহুত বছৰ খোৱা নাই 5-6 বছৰ মানে হ'ল বাৰু কথাটো শুনাৰ পিছত এভইড কৰিলো নাখাওঁৱেই আৰু মই গাখীৰটো মোৰ একেবাৰে প্ৰিয় নহয় সেইকাৰণে মই জলপানটোৱে নোখোৱা হৈ গলো কিন্তু এতিয়া মোৰ আজি কি হৈছে নাজানো ইমান বেছি খাব মন গৈছে ভাগ্য ভাল এই কেইটামান চাউল আছিলে এইকেইটা মাত্ৰ এইকেইটা মই এতিয়া বনাইছো অকণমান এয়া একদম আঠা নিচিনা হয় যে ক'ত কি বুলি কয় নাজানো আমি বগা আছিলে আমাৰ চাউলটো বাৰু বনি চাউল বুলি কওঁ আঠা পুৰা এইটো কিন্তু ৰঙা হয় এইটো মোক সৰু মাহীয়ে দিছিলে মোক সৰু মাহীয়ে দি পঠাইছিলে এদিন খাবলৈ এদিন মোৰ একদম যেতিয়া নেকি মন গৈছে এতিয়া কামত আহিছে মোৰ পুৰা সেইকাৰণে যদিও বেয়া বুলি কোনোবাই কৈছিলে মোৰ মনটো লোভটো সামৰিব নোৱাৰি আজি খাবলৈ ওলাইছো আৰু কোনে কোনে জানে আপোনালোকেও কোনোবাই জানে নেকি জনাবচোন এনেকে মানে সঁচাকৈয়ে এইটো বস্তু বেয়া নেকি এনেকে কম্বিনেশ্যনটো লগত অকণমান লাল চাহ অকণমান বনাইছো কাৰাকে আৰু এতিয়া মই ব্ৰেকফাষ্টতে খাই দিম এই লাল চাহ আৰু জলপান ৰেডি হৈ গ'ল বলক এতিয়া মই খাই লওঁ আজি ব্ৰেকফাষ্টত মানে সকলোবোৰ বনাইছো কি কম আৰু সকলোবোৰ গুচি যোৱাৰ পিছত নহয় অকলে অকলে এনেকে খাই ভাল পাওঁ আৰু চফাত বহি আৰু এতিয়া মই খাওঁ কিন্তু আপোনালোকেও জনাবলৈ নাপাহৰিব এই বস্তুটো কিবা বেছিকৈ বেয়া নেকি মই কিন্তু খাই ভাল পাওঁ গতিকে ভাল পোৱা বস্তুটো হেনো একেটা দিনত অকণমান হ'লেও টেষ্টটো ল'ব লাগে নহ'লে লোভটো থাকি যাব নহয় আজি সেইকাৰণে খাই ল'ম বুলি ভাবিছোঁ বাৰু আজি ভাত ৰুটি চবেই বনাইছোঁ ইমানবোৰ বনাই উঠিও আকৌ এইটো খাবলৈ মন গ'ল কাৰণে আকৌ বনালোঁ এইটো মজা এই শাকবিধ কোনে কোনে খাই ভাল পায় বাৰু মোৰ খুব প্ৰিয় আৰু বিশ্বাস কৰক আজি যে মোৰ মনটো বিৰাট ভাল আজি দেওবাৰ আৰু দেওবাৰৰ দিনাখনি ৰাতিপুৱাই ধুনীয়াকৈ আমাৰ দিদিজনী আহি এইখিনি দি থৈ গ'লহি এদিন কৈছিলোঁ মাত্ৰ দিদিক মই যে পুৰৈ শাক খাই ভাল পাওঁ আৰু দিদিয়ে কৈছিলে দিদি ঘৰত হেনো ঢেৰ আছে চিনি পাইছেনে পুৰৈ শাক সকলোৱে পুৰৈ শাক বুলিয়ে কয় বাৰু আৰু খুব ভাল পাওঁ মই খাই আৰু আজি দিদিয়ে দি মোক আৰু ভাল কৰি দিলে দিনটো একদম মজা আৰু এইখিনি পৰাৰ পৰা এতিয়া ৰখি থাকিবলৈ মন যোৱা নাই ৰাতিপুৱা সকলোৱে খালে ব্ৰেকফাষ্টত লুচি চুচি কিবা কিবি কিন্তু মোৰ মানে এইখিনি দেখাৰ পৰা এতিয়া মই সেইবোৰ নাখাই অকণমান ভাত উঠাই এতিয়া মই কি কৰিছোঁ এইখিনি ধুনীয়াকৈ নিমখ পানীত তিয়াই থলোঁ এঘণ্টামান এতিয়া ধুনীয়াকৈ কুটিম মই দেই কুটি এতিয়া ভাজি খাম মানে মনটো ভাল লাগি আছে এইখিনি পাই আৰু এইটো সময়ত এনেকৈ মানে খাবলৈ মন যোৱা বস্তুটো পটককৈ কোনোবাই আনি দিলে মানে বেলেগ এটা ভাল লাগে আৰু বেলেগ এটা মানে সঁচাকৈ দিদিক যে একদম দিদিজনী আৰু সেইদিনাখন ঢেকীয়া শাক ভাল পাওঁ বুলি কোৱাৰ লগে লগে ঢেকীয়া শাক আনিও দি থৈ গৈছিলে একদম মাহঁতে যেনেকৈ কিবা এটা কোৱাৰ লগে লগে আগতে যোগাৰ কৰি দিয়ে এতিয়া মোক দিদিয়ে চব দি থাকে জানেনে এতিয়া পুৰৈ শাক কুটি মই ধুনীয়াকৈ ভাতকেইটা খাই ল'ম আৰু তৃপ্তিৰে মানে কেনেকৈ খাবলৈ মন গৈ আছে গম পাই না মানে বগা ভাত মানে অকল সুদা ভাত আৰু এয়া জ্বলা তলা দি মানে এইখন মানে পুৰৈ শাকৰ ভাজি মানে শাকৰ ভাজি একচুৱেলি মোৰ যিকোনো শাকে খাবলৈ মন গৈছিল কিন্তু পুৰৈ শাকটো মই আগৰ পৰাই বহুত ভাল পাওঁ চব শাকৰ ভিতৰত পালেং শাক ভাল পাওঁ আৰু পুৰৈ শাক ভাল পায় ইহঁতক কিবা কিবি বনাই দিলোঁ দি পিনে এতিয়া মই এইকণ কৰি লওঁ ইফালে আজি বিয়া এখন আছে আমাৰ মিলনপুৰতে বিয়াখনতো যাব লাগিব দুপৰীয়াকৈ বাৰু চাই থাকক স্বাগতম জনাইছোঁ আপোনালোকক বৰ্ণালী ষ্টুডিঅ অন্য এটি ভিডিঅ'ৰ মাজলৈ আশা কৰিছোঁ সকলোৰে খবৰ নিশ্চয় ভাল আৰু আপোনালোকৰ আশীৰ্বাদত এতিয়ালৈকে আমাৰো খবৰ ভাল ঠিক আছে চাই থাকক দিনত মই কণ্টিনিউ কৰিম ভিডিঅ'টো একেলগে পাঁচফোৰণ অকণমান দিছোঁ পিঁয়াজ দিছোঁ তাৰপিছত জলকীয়া দুটা কুটি দিছোঁ এনেকৈ এতিয়া সেইখিনি ভাজি ল'ম মই ধুনীয়াকৈ হৈ গ'ল এতিয়া এইখিনি লৰাই দিলোঁ মই লৰাই দিয়াৰ লগে লগে কমিয়ে যায় ধুনীয়াকৈ কম হৈ যায় আৰু অকণমান কমি যোৱাৰ পিছত মই নিমখটো দি দিম নহ'লে নিমখটো বেছি হৈ যায় হৈ যায় এইখন সেইটোৱে ভাল মানে উঠোৱাৰ লগে লগে সোনকালে সিজি একদম নাইকিয়া হৈ যায় মই যে পাই গৈছোঁ দিদিৰ
কৃপাত গতিকে এতিয়া মই ধুনীয়াকৈ বগা ভাতৰ সৈতে খাই দিলোঁ এতিয়া আপোনালোকক যে কৈছিলোঁ মোৰ মানে আজি বিৰাট হেঁপাহৰ মানে সাঁজটো ভাতৰ লগত এই পুৰৈ শাকৰ পানী ওলাই গৈছে তিতি গৈছে একেবাৰে পুৰৈ শাকৰ যিটো নিজা পানী ওলাই মানে ইমান ভাল লাগে এনেকৈ খাই কোনে কোনে এনেকৈ খাই ভাল পায় আজি মোৰ থালি দেখি আপোনালোকে প্লিজ নাহাঁহিব ছানডে সকলোৱে সজাই পৰা একদম এগালমান বনাই দেখুৱায় আৰু আজি মোৰ কাৰণে কি দিয়ে সেইটো মেটাৰ নহয় মোৰ একেবাৰে খাব মন যোৱা বস্তু এটা পাই গৈছোঁ দুজনীৰ কাৰণে আনিছোঁ আমাৰ এইজনী আমাৰ বাইদেউ ৰখি আছে তাই ব্ৰেকফাষ্টত ৰুটি অমলেট খালে কিন্তু তাই মাকৰ পৰা খোৱাটো অভ্যাসে ন শুন কি চালে কি আহিছা চিপছ খাই আছা পইচাটো নাপালোৱে এই পেকেটত আজিকালি কিবা হেৰি এই পেকেটটো আগতে খাই পোৱা নাই কালি উৎপাত কৰোঁতে দি দিলোঁ ওচৰৰ দোকানৰ পৰা ইয়াত পইচা দিয়ে জানেনে এয়া 2 টকা 1 টকা 5 টকা লিখা আছে ইয়াত সৰু সৰু কইনছ দিয়ে সঁচাকে সঁচা পইচা এইটো এয়া এইবোৰ যে ইমান মানে একো ভাল কাম কৰা নাই এইবোৰ উলিয়াইছে সিহঁতে পইচা ভৰাই দিয়ে কোনোবাই যদি এইটো ভিতৰৰ চিপছটো খাই আহি নজনা ল'ৰা ছোৱালীয়ে পইচাটো খাই পেলাই তেতিয়া কি কৰিব বাৰু ইমান যে অদৰকাৰী এইবোৰ উলিয়াইছে নহয় উলিয়াইছে পইচা ভৰাই দিবলৈ কি দৰকাৰ পইচা ল'ৰা ছোৱালীক বাৰু এইবোৰ এতিয়া আমাৰ মৌ খাব এগৰা ভাত মোৰ পৰা সেইকাৰণে ভাত অকমান দুজনীৰ কাৰণে আনিছো আৰু তাই ভাগৰ ৰাতি সেয়া পাৰ মাংস কালি ভিডিঅ' এটা বনাব লাগিছিলে কিন্তু মোৰ কালি কি হ'ল পাহৰি থাকিলোঁ ভিডিঅ' কৰিবলৈ মোৰ মামাৰ মানে মোৰ প্ৰেছাৰটো অকণমান লোৱা আছিলে মোৰ যে অকণমান গা বেয়া বুলি কৈছিলোঁ আগৰ ভিডিঅ'বোৰত সেই যে গাটো খুব মূৰটো ঘূৰাই থাকে ভাল নালাগে আচলতে প্ৰেছাৰটো খুব ল' আছিলে সেইটো কাৰণে আৰু সেইটো কথা গম পায়ে মামাই কি কৰিছে মামাৰ যিটো মৰম মানে সেই অকণমানিৰ পৰা যিটো পাই আছো নহয় এতিয়াও মানে সেই একে মানে ইমান মানে আচৰিত ল' প্ৰেছাৰ বুলি গম পাই পাৰ মাৰি ঘৰৰ পাৰ একদম মাৰি মেলি কুটি একদম বনাই লৈ আহিছে মোৰ কাৰণে একদম লম্বা টিফিন এটাত ঘপকে দুপৰীয়া 12টা বজাত আহি একদম টিফিনত মাংস চাংস বনাই মেলি ধুনীয়াকৈ লৈ আহিছে নহয় তাৰপিছত লৈ আহোঁতে হঠাতে লৈ আহিছে এক্সাইটমেণ্টত ময়ো আৰু একদম খুব ভাল লাগিলে ন এইফালে পাৰ মাংস খাই ভাল পাওঁ কি মজা তাতে মামাহঁত তেনেকুৱাই গতিকে মামাই সেনেকৈ বনাই আনি দিছে কালি মই আপোনালোকক নেদেখুৱালোঁ বা ভিডিঅ' নকৰিলোঁ মনলৈ সেইদিনকৈ নাহে আকৌ পটকৈ ভিডিঅ' কৰা কথাটো গতিকে কালি সেনেকৈ খাই দিলোঁ আৰু আজি মন গৈছে আকৌ পুৰৈ শাক খাবলৈ আকৌ দিদিও আহি ৰাতিপুৱাতে দি থৈ গ'ল এতিয়া মাৰো তেনেকৈ আগৰ নিচিনাকৈ মাও ঘপঘপকৈ আহিব নোৱাৰে অকণমান অসুস্থ যেতিয়া দেউতা আৰু মায়ে যিহেতু ঘৰত অকলে গতিকে সেয়াই দিদিয়েও খুৱাইছে মামাই খুৱাইছে মোৰ কথাই বেলেগ মই খাই দিওঁ দেই মোৰ একদম হেঁপাহৰ সাজ মই মাংস খাম তুমি অকল মাংস খাবা ভাত কেইটামানৰ সৈতে মাংস খুৱাই দিম আপোনালোকে দেখি নাহাহিব যে কিনো খাইছে সুধা ভাত আৰু পুৰৈ শাকৰ ভাজি এইকণনো আৰু দেখুৱাবলগীয়া কথা নাই তেনেকুৱা কথা নহয় যিহেতু ভিডিঅ'টো কৰিছোঁ ছানডে বুলি আজি ডেইলি ব্লগ এটা তাত মই জাষ্ট শ্বেয়াৰ কৰিছোঁ কাৰণ এতিয়া এইখিনি মোৰ মাছ মাংসতকৈ বহুত বেছি ওপৰত তুমি খাই চাই ক'বা কেনেকুৱা লাগিছে খাইটো গিলা ভালকৈ চোবাই পেলাই গিলা বস্তু এটা টেষ্ট ল'বলৈ হ'লে চোবাব লাগিব শাক দেখিলে মানে খাবই নোৱাৰে তাই গ'ল বেচনত পেলাবলৈ গ'ল বদমাছ ছোৱালী ভিডিঅ'টো একেলগে চাই থাকিব এতিয়া খাই লওঁ মই আপোনালোকক কৈছিলোঁ সেই বিয়া এখন আছিলে বুলি বিয়ালৈ যাবলৈ ওলালোঁ কিন্তু আৰু ভিডিঅ' কৰা নহ'লে গতিকে এনেকৈ শেষ কৰিব লাগিব আজি ব্লগটো আৰু মোক কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব যদিও বহুত খিনালোঁ বাৰু আকৌ লগ পাম নেক্সট ব্লগত তেনেকৈ ভালেই থাকক ৰ'ব চেনেলটো যদি চাই ভাল পাইছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু বেল বাটনটো টিপি দিব